অহা কালিলৈ পুৱা 5 বজাৰ পৰা টাই আহোম ছাত্ৰ সন্থাসৰী অসমৰ যি 6টা জনগোষ্ঠী আছে, এই 6টা জনগোষ্ঠীয়ে যি 48 ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনোৱা হৈছে। এই অসম বন্ধৰ কাৰ্যসূচী কালি পুৱা 5 বজাৰ পৰা আৰম্ভ হ'ব। আমাৰ কোনো কাৰণতে এইটো আমি উঠাই লোৱা নাই। আৰু সমান্তৰালভাৱে পূৰ্ব ঘোষিত যি ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষা বা কিবা যদি পূৰ্ব ঘোষিত ইণ্টাৰভিউ আছে, এইসমূহক এই বন্ধৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে। আৰু অত্যাৱশ্যকীয় যি সামগ্ৰী আছে, এই সামগ্ৰীসমূহৰ বন্ধৰ পৰা ৰেহাই দিয়া হৈছে। আৰু এই বন্ধত আমাৰ যি 6 জনগোষ্ঠীয় কৰ্মকৰ্তাসকল আছে, সেইসকলৰ প্ৰতি বিনম্ৰ অনুৰোধ যাতে সম্পূৰ্ণ গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে যাতে এই বন্ধ তেখেতসকলে পালন কৰে। কোনো কাৰণতে যাতে এটা অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি কৰিবলৈ যাতে তেখেতসকলে চেষ্টা নকৰে, তাৰ প্ৰতি মই বিনম্ৰভাৱে তেখেতসকলক মই অনুৰোধ জনাইছোঁ। আৰু সমান্তৰালভাৱে অসমবাসী ৰাইজৰ প্ৰতিও এটা বিনম্ৰ আহ্বান যে অনিচ্ছাসত্ত্বেও আমি এই বন্ধ দিবলৈ বাধ্য হৈছোঁ। কাৰণ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰে বাৰে বাৰে এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোক লৈ হেতালি খেলি আহিছে। যোৱা 20 জুলাই তাৰিখে দিল্লীত মাতি নি তেখেতসকলে আমাক আলোচনাৰ নামত চূড়ান্ত প্ৰতাৰণা কৰিছে। সেইকাৰণে তাৰ প্ৰতিবাদত আমি 48 ঘণ্টীয়া বন্ধ আমি ঘোষণা কৰিবলৈ বাধ্য হৈছোঁ। গতিকে এই বন্ধই হয়তো কোনোবা মানুহক হয়তো ব্যক্তিগতভাৱে হয়তো বন্ধত হয়তো তেখেতসকলৰ অসুবিধাৰ সন্মুখীন হোৱাটো স্বাভাৱিক। কিন্তু 1,60,00,000 মানুহৰ ইয়াত জীৱন সম্পত্তি ভৱিষ্যতৰ কথা জড়িত হৈ আছে। সমান্তৰালভাৱে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা জড়িত হৈ আছে। সেইকাৰণে 1,60,00,000 মানুহৰ লগতে অসমৰ সকলো শ্ৰেণী খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি লক্ষ্য ৰাখি যিসকল মানুহে হয়তো তেখেতসকলে ব্যক্তিগতভাৱে এই বন্ধত অসুবিধাৰ সন্মুখীন হ'ব, সেইসকলেও যাতে তেখেতসকলে আমাক তেখেতসকলৰ একোজন সহোদৰ ভাই হিচাপে ধৰি লৈ আমাৰ এই জাতিৰ এই 6টা জনগোষ্ঠীৰ ভৱিষ্যত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যাতে বন্ধত সহযোগিতা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু সমান্তৰালভাৱে এটা কথা আপোনালোকক আমি অৱগত কৰি থৈছোঁ, অহা কালিলৈ পুৱা 5 বজাত পুনৰ আমাৰ 6টা জনগোষ্ঠীৰ যি আমাৰ মঞ্চৰ কৰ্মকৰ্তাসকল আছে, এইসকল পুনৰ আলোচনাত মিলিত হ'ব। হয়তো এই 48 ঘণ্টাৰ যি বন্ধৰ কাৰ্যসূচী আছে, এই বন্ধৰ হয়তো কিবা কাৰণত হয়তো কম বেছ হোৱাৰ কথাখিনি চৰ্চালৈ আহিছে। কিন্তু এতিয়ালৈকে কোনো কাৰণতে আমি 48 ঘণ্টা বন্ধৰ কাৰ্যসূচী আমি কোনোবা কম বা বেছি কৰা নাই। আৰু এই ক্ষেত্ৰত কিবা যদি সিদ্ধান্ত দিবলগীয়া হয়, তেতিয়া অহা কালিলৈ পুৱা 5 বজাতে আমি তাৰ পৰৱৰ্তী যি সিদ্ধান্ত, সেই সিদ্ধান্ত অসমবাসী ৰাইজক আমি অৱগত কৰিম। ধন্যবাদ।